Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজি ভিডিওটো আমাৰ টাইম এণ্ড ৱৰ্কৰ পাৰ্ট 3 ভিডিও অলৰেডি আমি টাইম এণ্ড ৱৰ্কৰ ৰিলেটেড দুটা ভিডিও বনোৱা আছে য'ত আপোনালোকৰ তিনিটা টাইপৰ কুৱেশ্যন কৰোৱা হৈছে যেহেতু টাইম এণ্ড ৱৰ্কৰ বহুতো টাইপৰ কুৱেশ্যনটো সুধি দিয়ে সো আপোনালোকে যদি এই ভিডিওটো চোৱা নাই আপোনালোকে ডেসক্ৰিপচন বক্সত ভিডিওবিলাকৰ লিংক পাই যাব তাৰ পৰা আপোনালোকে চাব পাৰিব সো আজিৰ ভিডিওটোত এটা টাইপৰ কুৱেশ্যনটো কৰোৱা হ'ব যেটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ইয়াত সোধা হৈছে যে এ আৰু বি এটা কাম 12 আৰু 60 দিনত সম্পূৰ্ণ কৰে মানে এটা কাম 12 দিনত কৰে আৰু সেইটোৱে কাম বি 60 দিনত সম্পূৰ্ণ কৰে তেওঁলোকে কাম সম্পূৰ্ণ কৰিবলৈ 24000 টকা ললে আৰু বি কাম সম্পূৰ্ণ কৰিবলৈ 24000 টকা ললে তেতিয়াহলে এৰ ভাগত কিমান টকা পৰিব এইটো কোৱেশ্যনটোত খুদিছে মিন্স ধৰক আমি ইয়াত সহজতে কৰিম এইটো উইথাউট ফৰ্মুলা হ'ব আপোনালোকে ফৰ্মুলা ইউজ কৰিব নালাগে জাস্ট ট্ৰিকৰ সহায়ত আপোনালোকে কৰিব পাৰিব সো প্ৰথমতে এটা কাম কিমান দিনত কৰে এটা কাম 12 দিনত কৰে আৰু বি সেই কামটো কৰে আপোনালোকৰ 60 দিনত বি সেই কামটো কৰে সো এতিয়া আমি 12 আৰু 60 এলচিএম উলিয়াব লাগিব সো এলচিএম মানে হল এইটো 12 আৰু 60 হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা সো সেইটো হ'ব 60 কিয়নো 60 হৰণ যায় আৰু 12 60 হৰণ যায় সো 12 আৰু 60 এলচিএমটো আমি 60 পালো এতিয়া আমাক কৈছে যে আৰু বি কাম সম্পূৰ্ণ কৰিবলৈ 12 আৰু 60 দিন লগায় সো কাম সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে কিমান টকা ললে 24000 টকা ললে আৰু তেতিয়াহলে এৰ ভাগত কিমান টকা পৰিছে এটো খুদিছে সো এতিয়া আমি জানিব লাগিব যে এদিনত কিমান কাম কৰে কাম সম্পূৰ্ণ কৰিবলৈ 12 দিন লগায় সম্পূৰ্ণ কামটো আছে 60টা সো এদিনত কিমান কাম কৰে এইটো উলিয়াবলৈ হলে আমি 12 60 হৰণ কৰিব লাগিব 12 হৰণ কৰিলে কিমান বাৰ যাব 12 5 গুণ 60 সো এদিনত 5টা কাম কৰে তেনেদৰে এতিয়া আমি বিৰ উলিয়াব লাগিব বিৰ এদিনৰ কাম উলিয়াবলৈ 60 হৰণ কৰিব লাগিব সো 60 হৰণ কৰিলে কিমান পাম আমি এনসাৰ 1 পাম বি এদিনত এটা কাম কৰে এদিনত 5টা কাম কৰে সো এতিয়া আমি গম পালো এদিনৰ কাম কিমান এদিনৰ কাম 5 আৰু বিৰ এদিনৰ কাম 6 মিন্স আমি গম পালো যে এদিনত আৰু বি মিলি 6টা কাম কৰে সো এতিয়া আমি গম পালো যে আৰু বি এদিনত 6টা কাম কৰে সো এতিয়া আমাক এৰ ভাগত কিমান টকা পৰিব বুলি খুদিছে মিন্স টোটেল টকা কিমান আছিলে টোটেল টকা আছিলে 24000 টকা 24000 টকাত কাম লৈছে তেতিয়াহলে এৰ ভাগত কিমান টকা পৰিব বুলি কৈছে এতিয়া আমি গম পালো আৰু বি মিলি এদিনত 6টা কাম কৰে সো তলত 6 লিখিলো আৰু এদিনত কিমানটা কাম কৰে যেহেতু টকা উলিয়াবলৈ কৈছে সেইকাৰণে এৰ লাগে সো এদিনত কিমানটা কাম কৰে এদিনত 5টা কাম কৰে সেইকাৰণে ওপৰত 5 লিখিলো আৰু কিমান টকা আছিলে কিমান টকা তেওঁলোকে কামটো লৈছিলে 24000 টকা তেওঁলোকে কামটো লৈছিলে সো আমি 24 ৰে পূৰণ কৰিব লাগিব সো এইটো লাষ্টৰ শূন্য হয় এইটো শূন্য হয় এতিয়া আমি এইটো সলভ কৰি দিলে হল এতিয়া ইফালে 6 আছে 6 ৰে 24 হৰণ কৰোতে কেইবাৰ যাব 4 বাৰ যাব 6 4 গুণ 24 আৰু পিছত তিনিটা শূন্য আছে সেইকাৰণে তিনিটা শূন্যটো আহি যাব এতিয়া 4000 হল এতিয়া আমাৰ থাকি গৈছে কি 5 আৰু 4 থাকি গৈছে 5 আৰু 4000 থাকি গৈছে সো পূৰণ কৰিলে আমি এনসাৰ পাই যাম সো 5 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 5 4 গুণ 20 হ'ব আৰু তিনিটা শূন্য আছে সো তিনিটা শূন্য লিখি দিলে হল আমি গম পালো যে এৰ ভাগত 20000 টকা পৰিব 24000 টকা তেনেদৰে বিৰ ভাগত কিমান টকা পৰিব তেতিয়াহলে বিৰ ভাগত 4000 টকা পৰিব সো আমাক উলিয়াবলৈ কৈছে যে এৰ ভাগত কিমান টকা পৰিব সো এৰ ভাগত 24000 টকা পৰিব আই হোপ আপোনালোকে এৰ ভাগত 20000 টকা পৰিব যেহেতু 24000 টকাৰ কাম আছিলে সেইকাৰণে এৰ ভাগত 20000 টকা পৰিলে অবভিয়াসলি বিৰ ভাগত 4000 টকাটো পৰিব সো আই হোপ আপোনালোকে বুজিলে সহজ আছিলে আকৌ এটা এনেকুৱা টাইপৰ কোৱেশ্চন কৰিলে আপোনালোকৰ এই ডাউটটো ক্লিয়াৰ হ'ব এতিয়া এই কোৱেশ্চনটো চাব এই কোৱেশ্চনটো আগৰ কোৱেশ্চনৰ লগত একে যদি আগত
কুৱেশ্যনটো আপোনালোকে ভালদৰে বুজা নাই এই কুৱেশ্যনটো কৰিলে আপোনালোকৰ সকলো ডাউটটো ক্লিয়াৰ হৈ যাব সো ইয়াত কৈছে যে x আৰু y এটা কাম 10 আৰু 4 দিনত সম্পূৰ্ণ কৰে মানে x এ এটা কাম 10 দিনত সম্পূৰ্ণ কৰে আকৌ y সেই কাম 4 দিনত সম্পূৰ্ণ কৰে তেওঁলোকে কাম সম্পূৰ্ণ কৰিবলৈ 1400 টকা ল'লে y ৰ ভাগত কিমান টকা পৰিব আগৰ নিচিনা একে তেতিয়ালে আমি প্ৰথমতে উলিয়াব লাগিব যে x ৰ এদিনৰ কাম x এ এটা কাম কিমান দিনত কৰে x এ এটা কাম 10 দিনত কৰে তেনেদৰে y এ সেই কামটো কিমান দিনত কৰে 4 দিনত কৰে এতিয়া ইহত দুটাৰ এলচিএম আমাক উলিয়াব লাগিব 10 আৰু 4 এলচিএম কিমান হ'ব মিন্স 10 হৰণ যাব লাগিব আৰু 4 হৰণ যাব লাগিব তেনেকুৱা সংখ্যাটো কি আছে তেনেকুৱা সংখ্যাটো আছে ধৰক আমি 20 আছে 20ক 10 ৰেও হৰণ যায় আৰু 4 ৰেও হৰণ যায় সো এলচিএম তো 20 হ'ব সৰু সংখ্যা সদায় সৰু সংখ্যা চাব লাগিব সো 20ক 10 ৰে দুইবাৰ যায় আৰু 4 এ কেইবাৰ যায় 5 বাৰ যায় এতিয়া আমি গম পালো 10 আৰু 4 এলচিএম তো 20 মানে মুঠ কাম 20টা আছে সো x এ এই 20টা কাম কৰিবলৈ 10 দিন লগায় আৰু y এ 20টা কাম কৰিবলৈ 4 দিন লগায় এতিয়া চাব x ৰ এদিনৰ কাম উলিয়াব লাগিব আমাক সো জানিব লাগিব x ৰ এদিনৰ কাম উলিয়াবলৈ হলে এই 10 ৰে 20ক হৰণ কৰিব লাগিব সো 20ক 10 ৰে হৰণ কৰিলে এনসাৰটো কিমান হ'ব 10 দুগুণ 20 সো x এ এদিনত কাম কৰে দুটা তেনেদৰে এতিয়া y এৰ এদিনৰ কাম উলিয়াব লাগিব সো সেইকাৰণে 4 এ 20ক হৰণ কৰিব লাগিব সো 20 ডিভাইড বাই 4 মিন্স এতিয়া কিমান হ'ব 20ক 4 এ হৰণ কৰিলে 4 5 গুণ 20 মানে y এ এদিনত 5টা কাম কৰে আৰু x এ এদিনত দুটা কাম কৰে y এ এদিনত 5টা কাম কৰে সো আমি গম পালো x এ এদিনত দুটা কাম কৰে সো x আৰু y মিলি এদিনত কিমান কাম কৰিব x এ এদিনত দুটা কাম কৰে y এ এদিনত 5টা কাম কৰে x আৰু y মিলি এদিনত 7টা কাম কৰিলে এতিয়া আমি গম পালো x আৰু y এদিনত মিলি 7টা কাম কৰিলে এতিয়া কিহৰ ভাগ কাৰ ভাগ উলিয়াবলৈ কৈছে y এৰ ভাগত কিমান টকা পৰিব বুলি কৈছে মিন্স 1400 টকাত সম্পূৰ্ণ কাম কৰিবলৈ 1400 টকা লৈছিলে তেতিয়ালে y এৰ ভাগত কিমান টকা পৰিব এটো উলিয়াবলৈ কৈছে সো এতিয়া আমি y এৰ ভাগত কিমান টকা পৰিব এটো উলিয়াম সো y এর ভাগত কিমান টকা পৰিব সেইকাৰণে আমি y লিখিলো এতেকে y এর ভাগত কিমান টকা পৰিব এটো উলিয়াবলৈ হলে সম্পূৰ্ণ কাম a আৰু b এদিনত কিমানটা কাম কৰে a আৰু b এদিনত 7টা কাম কৰে a আৰু b এদিনত 7টা কাম কৰে তাৰে ভিতৰত y এদিনত কিমানটা কাম কৰে y এদিনত 5টা কাম কৰে আৰু মুঠ কাম কৰিবলৈ ইহঁতে কিমান টকা লৈছে 1400 টকা লৈছে কিমান টকা লৈছে 1400 টকা লৈছে সো এতিয়া সলভ কৰি দিলে হল এইটো খাতে 14 হৰণ কৰোতে দুইবাৰ যাব পিছত দুটা শূন্য আছে সো দুটা শূন্য আহি গল সো এতিয়া আমাৰ থাকি গল কিমান 5 থাকিব ইফালে আৰু ইফালে 200 থাকি গল সো পূৰণ কৰোতে কিমান হ'ব 5 দুগুণ 10 মানে 1000 টকা হ'ব সো এতিয়া আমি গম পালো যে y এর ভাগত 1000 টকা পৰিব y এর ভাগত 1000 টকা পৰিলে x ৰ ভাগত কিমান টকা পৰিব x ৰ ভাগত 400 টকা পৰিব যেহেতু 1400 টকাত কাম লৈছিলে সেইকাৰণে x ৰ ভাগত 400 টকা পৰিব আই হোপ আপোনালোকে বুজি পালে আমি এনেকুৱা টাইপৰে দুটা কোৱেশ্চন অলৰেডি সলভ কৰিলো সো আপোনালোকক এইটো কোৱেশ্চন কৰিবলৈ দিয়া হৈছে আপোনালোকে এইটো কৰিবলৈ ট্ৰাই কৰিব সো আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত আমি আৰু এটা টাইপৰ কোৱেশ্চন টাইম এণ্ড ৱৰ্কৰ লৈ আহিম যেহেতু আপোনালোকৰ টাইম এণ্ড ৱৰ্কৰ পৰা কোৱেশ্চন যাতে থাকি নাযায় সো আজিৰ কাৰণে ইমানেই আছিল নেক্সট ভিডিঅ'ত লগ পোৱাকে থ্যাংক ইউ ফৰ ওয়াচিং যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব